हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करूँ সকলোৰে ভাল মোৰো ভাল আৰু আপোনালোকক সকলোকে মই প্ৰিয়ংকা কালেকশ্যন চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই এইযোৰ মেখেলা চাদৰ জোৰা মেখেলা চাদৰ হয় এয়া চাও কালাৰটো ইফাল সিফাল দেখিব পাৰে আপোনালোকে কিন্তু এটো লাইট পাৰ্পল কালাৰ যেটো হেতু হয় কাপোৰযোৰ সাইন মাৰি আছে কাৰণ আতে পাট খুটা ইউজ কৰা হৈছে বানিটোত কৈ আছো বাৰু ইয়াৰে দিশটো হৈছে মাছাজ খুটা গোল্ডেন কালাৰৰ গুণাও ইউজ কৰা হৈছে আতে আৰু বানিটো হৈছে পলিষ্টাৰ পাট খুটা সো কৈ দিলু দিখটো মাছাজ খুটা বানিটো পলিষ্টাৰ পাট খুটা আৰু কালাৰটো হৈছে লাইট পাৰ্পল কালাৰ কিন্তু কেমেৰাটো কাৰণে আপোনালোকে ইফাল সিফাল দেখি আছে আৰু এইটো হৈছে চাদৰৰ পটি একেবাৰে সহজ আৰু ইয়াটো গোল্ডেন কালাৰৰ গুণা ইউজ কৰা হৈছে আৰু চাদৰৰ পটিত যেটো দিয়া হৈছে নহয় এইটোৱে তলত বাৰণ হিচাপে ইউজ কৰা হৈছে এয়া চাও সো এনেকে ডিজাইন কৰিব পাৰি আপোনালোকে একদম সহজ সহজ ফুল এইবোৰ আৰু বোৱা কাপোৰ এনো পিন্ধাৰ পিছত খুব ধুনিয়া স্ট্যান্ডাৰ্ড লাগে মানে যেনেকুৱা ভাজত লোৱা যায় তেনেকে থাকা যায় থাকে আৰু হেতু কাৰণে মোক খুব ভাল লাগে বোৱা মেখেলা চাদৰ সো আৰু এইবোৰ গুটে নিমকি ডিজাইন কৰা হৈছে একেবাৰে সিম্পল হয় ইয়াৰ ফুলৰ চানেকিও দিম বাৰু আপোনালোকক আৰু অহা কালিলে আপোনালোকে পাব ফুলৰ চানেকি মেখেলা চাদৰ একেদিন দিয়ে আছো সো অহা কালিলে ফুলৰ চানেকি ভিডিও লৈ আহিম যি সকলে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব অহা কালিলে পাই যাব আপোনালোকে অহা কালিলে পাই যাব 3:30 PM ফুলৰ চানেকি পাই যাব সো আৰু এনেকে কৰি গুটে চাদৰখনতে এনেকে গুটা তোলা হৈছে ডিসটেন্সটো অলপ দূৰত ৰাখি এইটো কালাৰটো মেন কালাৰ পাৰ্পল কালাৰটো দেখিছে আপোনালোকে মাজে মাজে বেলেগ কালাৰ হৈ আছে বাৰু সো এনেকে কৰি গুটে চাদৰখন সৰু সৰু গুটা দূৰত তেনেকে কৰি কৰা হৈছে আৰু এইটো একেবাৰে ইজি হয় দিম সকলোখিনি দিম আপোনালোকক ফুলৰ চানেকি আৰু আগৰ মেখেলা চাদৰো আছে দিব হেবোৰো এটা কালেক্ট কৰি দিম আপোনালোকক অহা কালিলে পাব কোনজোৰ মেখেলা চাদৰ পাব হেয়া অহা কালিলে চাব ভিডিওটো তেতিয়া গম পাব যি সকলক লাগে ধুনিয়াকে তুলি ৰাখিব পাৰিব এইখন হৈছে চাদৰখন দেখুৱালো ধুনিয়াকে কালাৰিং হিচাপে দহিটো কাটা হৈছে ইয়াত আৰু এইখন হৈছে মেখেলাখন সো মেখেলাখনো খুব ধুনিয়া একদম কালাৰটো ইফাল হিফাল হৈ আছে কেমেৰাটোৰ কাৰণে সো ফাৰ্ষ্টতে যেটো দেখুৱাইছিলো হেতু কালাৰে হয় এয়া হৈছে মেখেলাখন আৰু মেখেলাখনটো সেম হেতু ফুলে হয় যেটো আপোনালোকে দেখিলে নিমকি ডিজাইনত আৰু এইটো যেটো চাদৰ পটি দিয়া হৈছিল সো এনেকে কৰি মেখেলাখনো ডিজাইন কৰা হৈছে ওপৰলৈকে সো কেনেকুৱা লাগিল আজি মেখেলা চাদৰৰ কালেকশ্যন কমেন্ট কৰিবলৈ নাপাহৰিব অহা কালিলৈ লগ পাম ফুলৰ চানেকি হৈতে আজিলৈ খিনিয়ে টাটা বাই বাই